গাইজ তাও মহাকাশ চলি আছে আমাৰ তাৰমানে আজি ইয়াত এটা এখন পূজা আছে সেই পূজাখনত তাৰমানে আমি অলপ পিছত যাম কিন্তু এতিয়া আপোনালোকক কিছু মানে দৃশ্য দেখাব পাৰে চাউথৰ পিছফালে তেতিয়াহ'লে এই পিছফালে ভাত খাব তাৰমানে আপোনালোকক বেক কেমেৰা দেখাই আছোঁ গাইজ এই জেগাখিনিতে মানুহ বহাব চাওক ভালদৰে চাওক আৰু ইফালেৰে হৈ ইফালেৰে আৰু ইয়াত খিচাৰি খুৱাব মানুহবোৰে সেই তাতে বহি খিচাৰি খাব ভাল পাব খিচাৰি খাই গাইজ দেখিলে না এই বহুত হাহাকাৰ চলি আছে তাৰমানে ইয়াত তাৰমানে বাজানা চাজানা বজাই আছে ইয়াত তাৰমানে আমি এতিয়া অলপ পিছত যাম যাম যাব আপুনি ক'ত যাব খাব বনাই ল'লে খাব ওলাই আহিব গাইজ অঁ গাইজ আপোনালোকক মই ডাইৰেক্ট পূজাত লগ পাই আছোঁ দিয়ক এতিয়া গাইছে আমি যাব ওলাইছোঁ কিয় যাব খিচাৰি মানে খিচাৰি পাব আমাৰ দেৰি আছে আৰু 3-4 ঘণ্টামান আছে এতিয়া তাৰমানে গাইছ খুব ৰ'দ অকণমান নাপাওঁ যেনে কিমান ৰ'দ দি আছে ইমান ৰ'দ আমি ইমান ৰ'দত কেনেকৈ যাম সেইটো মই ভাবি আছোঁ কিন্তু যাবতো লাগিব আপোনালোকক মই দৃশ্যপট দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাই ঠিক আছে গাইজ মই এতিয়া আছোঁ ৰাস্তাত কিন্তু গাইজ মই বহা জেগা পোৱা নাই এতিয়া মই কাৰোবাৰ চাইকেলত বহি আছোঁ এতিয়া মানে ক'ত বহু মানে চেয়াৰো নাই ক'তো ভালদৰে মানে চেয়াৰগিলা আছে কিন্তু মানুহগিলাই পাৰি দিয়া নাই মানে কিছুমান কম মানে চেয়াৰ পাৰি দিছে সেইকাৰণে মানুহগিলাই বহা জেগা পোৱা নাই এতিয়া ময়ো এতিয়া বহি আছোঁ কি হয় চাওঁ দিয়কচোন গাইজ দিয়ক অ' গাইজ তেতিয়া মই চাইকেলত বহি আছিলোঁ কিন্তু মই আমাৰ বাইকত বহিছোঁ মই স্কুটিত বহি আছোঁ অকণমান এতিয়া গাইজ মানুহৰ তামাম হ'ব ইচ্ছে কিন্তু লাহে লাহে মানুহবিলাক বাঢ়ি যাই আছে ঠিক আছে মানুহ চাওঁ আনন্দ লগ গাইজ মানুহ চাওঁ মই মানুহ থাকে গাইজ তেনেকেই তাৰমানে বামুণে মাতি আছে মন্ত্ৰ আমি আছোঁ শুনি গাইজ আপোনালোকে বামুণটোক চাওক আৰু মানুহবিলাককো চাওক দিয়কচোন সেইটো মই নকওঁ কিন্তু গাইজ মানুহ কিন্তু একদম মেলাৰ মানুহ হৈছে মানে মেলা মানে হৈছে এই পূজা বিহুবিলাকৰ দৰে মানুহ হৈছে ৰাসৰ দৰে মানুহ হৈছে গাইজ কি ক'ব ঠিক আছে আপুনি চাওক বামুণে মাতি আছে মন্ত্ৰ দেখাই আছোঁ মই কেমেৰা পাৰ্চন গৌৰৱ দাসৰ সৈতে চাওক মই বেছি বকবাছ নকৰোঁ দিয়ক চাওক গাইজ মই আছোঁ এতিয়া বহি ক'ত বহি আছোঁ আপোনালোকক মই তাৰে পৰা দেখাইছিলোঁ এই যে মানুহবিলাকক যে বহাব বুলি কৈছিলোঁ সেই জেগাখনতে মই গাইজ বহি আছোঁ এতিয়া তাৰমানে খিচাৰি খাব যাব লাগিব পেট ভৰাই খাম খিচাৰি আৰু গাইজ আপোনালোকক মই মণ্ডপটো দেখাই আছোঁ সেইটো দেখিছেনে আচল মণ্ডপটো সেইটোৱেই দেখিছেনে সেয়া মানুহবিলাকে গৈছে সেৱা কৰিবলৈ মই বাৰু সেৱা কৰিছোঁ দিয়কচোন সেইটো মই নকওঁ ঠিক আছে ভিডিঅ'টো চাওক তো গাইজ এইটো হৈছে মোৰ ভায়াক আৰু এইটো মাজতটো তেনি আৰু কাষতটো মই মোৰ বোলে ভায়াকটো বোলে গাইজ ভিডিঅ'টো উঠিব ইচ্ছা আছে সেইকাৰণে মই তাক উঠাই দিলোঁ ঠিক আছে গাইজ আৰু আপোনালোকক বেলেগো দেখাই আছোঁ ৰ'ব গাইজ মানুহবিলাকে খিচাৰি খাবলৈ যাই আছে ময়ো যাম কিন্তু অলপমান পিছত যাম মানুহবোৰ আগতে কমি লওক গাইজ ইমান গৰম ইমান বেচাত মই যাব নোৱাৰোঁ গাইজ ঠিক আছে মানুহবোৰ যাই লওক মানুহবোৰ চাওক আনন্দ লওক মই লওঁ গাইজ ছোৱালীবোৰ চাওক হে গাইজ বহুত সময় অপেক্ষা কৰিলোঁ মানুহবোৰ তাৰমানে ভিৰ কমাই নাছিল উপায় নাপায় গাইজ আহি পালোঁ মানে গাইজ 3 ঘণ্টামান হ'ল কিজানি নে 4 ঘণ্টাই হ'ল এতিয়া আমি গাইজ খিচাৰি খাবলৈ বহিছোঁ মানুহবোৰেও বহিছে মানুহবিলাকৰ লগত আমিও বহিছোঁ গাইজ খিচাৰিখিনি খাই লওঁ গাইজ প্ৰথমতে আপোনালোকে মানুহবোৰ চাওক মানুহ 3 ঘণ্টা 4 ঘণ্টা হ'ল কিন্তু মানুহ এতিয়ালৈ গাইজ কমাই নাই চাওক দেখিছেনে গাইজ আহি গ'ল খিচাৰি প্ৰথমতে গাইজ মই খাই লওঁ দিয়ক ন
তো গাইজ কালি ভিডিঅ'টো মই এণ্ডিং কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ ঘৰত আহিছিল মোৰ লগৰ ল'ৰা, দূৰত নহয় ওচৰত। কালি কাৰণ মই ভিডিঅ'টো এণ্ডিং কৰিব এইকাৰণে নোৱাৰিলোঁ যে কাৰণ এই লগৰ ল'ৰা ছোৱালী মানে লগৰ ল'ৰাবোৰ আহিছিল, সিহঁতৰ লগত তাৰমানে এই ভিডিঅ' মানে কৰিব ইমান ভাল নালাগে। সেইকাৰণে গাইজ মই ভিডিঅ'টো আজি এণ্ডিং কৰিছোঁ। তো গাইজ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰিব। আৰুনো কি ক'ম, ঠিক আছে, এটাই সপ্তাহ হৈছোঁ। জয় আই অসম, ধন্যবাদ।